Hello guys, welcome back to my YouTube channel. পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। মোৰো ভালেই আৰু মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালো। আজি যেহেতু কাতি বিহু হেতু কাৰণে ভাবিলো এটা ভিডিঅ' বনাই লওঁ। মই ঘৰলৈও আহিছিলো। এয়া ৰাতিপুৱাই ব্লগটো মই ষ্টাৰ্ট কৰি দিছো। আশা কৰো ব্লগটো চাব আপোনালোকে আৰু মৰম দিব। আগৰ ভিডিঅ'বোৰ যেনেদৰে চাই মোক মৰম দিছিলে এই ভিডিঅ'টো দিব আৰু স্কিপ নকৰিব, চাই থাকিব। এইটো আমাৰ ভাইটি বাদাম খাই আছে। হাই দি দিয়া। হাই। মোৰ প্ৰতিটো ভিডিঅ'তে মোৰ ভাইটি থাকে, সেইটো কাৰণে এইটো ভিডিঅ'টো আছে। আপোনালোকে জানে আমাৰ ভাইটি মোৰ ভিডিঅ'টোত থাকিবই, আছে কমন। এতিয়া চাব হা, ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আজি কি কি কৰোঁ দেখুৱাম, গোটেই দিনটো দেখুৱাম। এয়া ভণ্টিয়ে ধুনীয়াকৈ তুলসী গীত বনাই পিনি এখন মচিছে। তুলসী পুলিটো ৰোৱা নাই, ৰুব আৰু গধূলি সময়ত, যিহেতু এতিয়া ৰুলে লেৰেলি যাব আৰু সেইটো কাৰণে আৰু ছাগলীও খাই পেলাব, সেইটো কাৰণে মানে পুলিটো ৰোৱা নাই আৰু ৰুব। এয়া বনাই থৈছে, মচিলে ধুনীয়াকৈ। কিজানি আমাৰ খুৰীহঁতক ভণ্টি মমো বুলি যেন কওঁ, তাই মাতি আনি আছে। তাইও বুলি তুলসী গীত বনাব ইয়াত বনাই আছে সিহঁতৰ। সেইটো ভাইটি আকৌ মায়ে কাপোৰকেইটা মেলি থৈ আহিব কৈছে। মেলি থোৱা হ'বই, মানে মেলি পিনি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম, চাই থাকিব। এজনী আমাৰ ভণ্টি, হাই দি দে আকৌ। এজনী আমাৰ খুৰীহঁতৰ ভণ্টি মমো, দেখিছে আগৰ ভিডিঅ'টোত তাইক। হাই দে আকৌ, হাই ক। এজনী। এতিয়া মই কাপোৰকেইটা মেলি থৈ আহোঁগৈ। কাপোৰ কানি মেলি হৈ গ'ল। এতিয়া মোৰ বহুত কাম আছে, অলপ মানে কাম কেইটামান কৰিব আছে। কৰি মেলি ভিডিঅ'টো বনাই থাকিম বাৰু, চাব আপোনালোকে। এতিয়া কাম বনবোৰ কৰি লওঁ। এইটো মোৰ ভাইটি গা ধুই হৈ গ'ল বোলে। তাৰ গা ধুলি নে কোনেও? গা চা ধুই এতিয়া কি খাবি? নাৰিকল। কি বোলে নাৰিকলটো খাই, এইটো নাৰিকল। মই নাৰিকলটো কাটি দিওঁ, নাৰিকলটো কাটি পিনি গা ধুমগৈ, হয় নাই? কি খাবি? নাৰিকল খাবি, হয় নাই? আজকে নাৰিকলটো আজি মই কাটিছিলোঁ। এয়া মই নাৰিকল কাটিব নাজানো বুলিছিলোঁ, আজি কাটি লগত গম পাইছোঁ, জানো মানে মই কাটিবলৈ। এয়া এতিয়া নাৰিকলটো খাম। ভাইটি কি খাবা? নাৰিকল খাবা, হয় নাই? ফাৰ্ষ্ট এতিয়া নাৰিকলটো কাটি লৈ খাই লওঁ। গা পা ধুই ভাত খাই ৰেডি হৈ গ'লোঁ, মানে ৰেডি মানে একো কৰা নাই, মুখত অকল পাউডাৰ কৰিছোঁ। অকণমান পাছত আৰু গধূলি সময়ত অকণমান ষ্টাইল কৰিম আৰু। এজনী আমাৰ ভণ্টি বহি আছে চকীতে। চব ভাইটি ক'ৰবাত যায় বুলিলে, যিহেতু বজাৰ কৰাটো হয়েই। আমাৰ মায়ে বজাৰ কৰি একদম ভাগৰ লাগিছে, বহি দিছেহি আৰু একদম বৰ ধুনীয়া লাগিছে। হাঁহি এটা মাৰি দিয়াচোন। এয়া হাঁহিটো মাৰি দিছে এইজনী ভণ্টিয়ে, তুলসী তলাৰ লগত এতিয়া লাগি আছে। এয়া এজনী আমাৰ ওচৰৰ খুৰীহঁতৰ ঘৰত একদম পূৰা গান বজাইছে। বিহু বুলিলেতো গানটোৱে মেইন ন। সেয়া বেমাৰীজনী লিখিয়াকৈ বহি আছোঁ, মানে ঘৰৰ কামবোৰ কৰি হ'ল। যিহেতু গধূলি সময়তে বিহু পতা হয়, সেইটো কাৰণে মই বহি আছোঁ। এতিয়া গধূলি হৈ আহি আছে আৰু সময়টো অপেক্ষা কৰি পাবহি। এতিয়া ভণ্টিয়ে চাইকেল চলাইছে, মই দিছোঁ। ভণ্টিয়ে মই যাওঁ এফালে। ক'লৈ যাবি কেনেও? মাংস দিবলৈ যাওঁ। মানে আমাৰ ঘৰত আজি হাঁহ কাটিছিলে আৰু হাঁহ মোৰ ফেভৰেট, বহুত দিনৰ মূৰত খাবলৈ মানে মন গৈ আছিলে। আজি খাম আৰু কাকা হাঁহ মাংস মাই ফেভৰেট। আমি যাবলৈ লৈছোঁ, হয় নাই? সেয়ে চলাব, মই যাম। মই মাংস দিবলৈ আহি আছোঁ, ভণ্টি দিবলৈ কৈছে। মই এফালে উঠিছোঁ আৰু সিফালে যায় আৰু মন্দিৰ দিব অকণমান আন্ধাৰ হৈছে আৰু মানে গধূলি হৈ আহিছে, যিহেতু 4টা বাজি গ'ল। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাইছোঁ। সেয়া সেউজীয়া চবফালে সেউজীয়া। আৰু হৈছিলে এয়া সেউজীয়া, মানে এইফালে জংঘল, যিহেতু এইখন ইমান মানুহ নাথাকে, সেইখন মানুহে থাকে আৰু। এয়া দেখিছে বেলিটো দুৰ্গাপূজা, যিহেতু মানে ৰঙা হৈ গৈছে, কিন্তু সেউজীয়া। আমাৰ ভণ্টি দি আহিলে। সেয়া কিয় লিখাম ৰাস্তা, এইটো দেখাম ৰ'ব অকণমান। এইখন আমাৰ গাঁওখন, আৰু সৰু সুৰাবোৰ ডাঙৰ ডাঙৰ নহয়। ঘৰ পাই গ'লোহি আৰু অকণমান পিছত তুলসী চাকি জ্বলাম দেখাইছোঁ। আমাৰ তুলসী পুলি ৰুলে, ফুলো দিলে, এইকণ মচি দিওঁ বহুত ধুনীয়াকৈ। এইটো হৈছে আমাৰ আইতাহঁতৰ। এতিয়া গধূলি হ'ল, ভণ্টিয়ে চাকি জ্বলাইছে। এয়া মই আৰু বহি আছোঁ। ভণ্টিয়ে চাকি জ্বলাব কৈছে। ভণ্টিয়ে চাকি জ্বলাইছে, তুলসী তলত চাকি দিছে। কি ভাবিছা কৈ দে আকৌ। ভণ্টিয়ে চাকি জ্বলাইছে, মই
এতিয়া আমি দুজনী যাম পথাৰলৈ গধূলি হৈ যদি আমি দুজনী পথাৰলৈ যাব লাগিব চাকি দিবলৈ গধূলি হ'লেতো ভণ্টিয়ে চাকি দিবলৈ আহিছে পথাৰত মানে এইটো নিয়ম হয় কাতি মাহত মানে ধান চাব লাগে বুলি কয় কাতি বিহুৰ দিনাখনি আৰু পথাৰত চাকি জ্বলাই এয়া ভণ্টিয়ে জ্বলাই মানুহ বহিছে ল'ৰা ছোৱালী বহিছে আমাৰ ইয়াত মানে বহুত ডাঙৰ সৰু চব আহে আৰু মোৰ কেমেৰাটো বৰ ভাল নহয় সেইকাৰণে ভালকৈ উঠা নাই বেয়া পকাত বিলাইছে এতিয়া কাম বন কৰি চবৰে হৈ গ'ল মাহঁতেও ভাত বাঢ়ি দিলে ভাতকেইটা খাই লওঁ আপোনালোকক দেখাইছোঁ আজি আমাৰ মায়ে হাঁহ মাংস বনাইছিলে কেনেকুৱা হৈছে ক'ব মই খাই চালে গম পাম ৰ'ব দেখাইছোঁ এয়া আজি খানা দাইল মাংস হাঁহ মাংস ফেভৰেট কাৰ ফেভৰেট ক'ব দেই কিন্তু মই খাই চালে গম পাম কেনেকুৱা হ'ল সঁচাকৈ বহুত ভাল লাগিলে খাই আৰু হাঁহৰ সৈতে কোমোৰা বহুত ভাল লাগে খাই আৰু বাই বাই গাইজ আশা কৰোঁ এই ভিডিঅ'টো সকলোৱে চাব আৰু চাই পিনি মৰম দিব লগতে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই